সকলোকে নমস্কাৰ জনাই আজি আনমোলৰ ওপৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আনমোলৰ নতুন ভাৰ্চন 5.0.12 সেই ভাৰ্চনটো ইউজ কৰাৰ সময়ত আমি কিছুমান প্ৰব্লেমছ আমি ফেচ কৰা দেখা পাইছোঁ। সেই প্ৰব্লেমখিনি আমি কেনেকৈ সলিউশন কৰিব পাৰোঁ তাৰ বিষয়ে আমি ডিসকাস কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব। যিখিনি প্ৰব্লেমছৰ বিষয়ে আমি ডিসকাস কৰিম তাৰে মাজত কিছুমান প্ৰব্লেমছ এনেকুৱা ধৰণৰ। ইয়াতে চাইছেনে কিছুমান ক্ৰছ মাৰ্কছ দিয়া আছে। এইবিলাক এনেকুৱা ৰেকৰ্ড কেতিয়াবা আহে। এইখিনি নম্বৰ দিয়া হতে শ্বেয়াৰ কৰিছিলে। নেক্সট আমি চাওঁ আৰু কিছুমান প্ৰব্লেম আছে। এটা হৈছে বেড ৰিকুৱেষ্ট এনেকুৱা ধৰণৰ আহি থাকে। নেক্সট কিছুমান ক্ষেত্ৰত কুৱেশ্যন মাৰ্কছ আহি থাকে। আইডিটো ইউটেড লিখা থাকিব আৰু কুৱেশ্যন মাৰ্ক আহি থাকিব। আৰু কেতিয়াবা আহে সাম ৰেকৰ্ড হেজ বিন ফেইল্ড প্লিজ ডিলিট দোজ ফাৰ্ষ্ট ৰেকৰ্ড। গতিকে এই প্ৰব্লেমখিনি আমাৰ আহিয়ে থাকে। এই প্ৰব্লেমখিনি সলিউশন কি হ'ব পাৰে মই যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। গতিকে এই প্ৰব্লেমছখিনি আমি চাম কেনেদৰে সলিউশন কৰিব পাৰোঁ। যথাসম্ভৱ চেষ্টা কৰিম। বুজি নাপালে কমেণ্ট কৰি সুধিব। যদি ভিডিঅ'বিলাক চাই অকণমান উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে নিজৰ চেনেল বুলি সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ভিডিঅ'ৰ মাজলৈ আহিছোঁ। প্ৰথমে আমি কি কৰিম আনমোলটো লগইন কৰি ল'ম। এতিয়া আমি প্ৰেগনেণ্ট ওমেন এজনী ANC ডিটেইলছ আপডেট কৰিম। আপডেট কৰাৰ সময়ত চাওঁ বেড ৰিকুৱেষ্ট আহে নেকি। যদি আহে সেইটো আমি কেনেকৈ সলিউশন কৰিব পাৰোঁ। এইখিনিতে ওপৰৰ লেফ্ট হেণ্ড ৰাইট হেণ্ড সাইডত চাওক তিনিটা সিম্বল আছে। এই তিনিটা সিম্বলৰ বিষয়ে মই আগতে কৈছিলোঁ। এতিয়া জাষ্ট অকণমান মই দেখুৱাই দিছোঁ। ইয়াতে প্ৰথমটো আছে কেমেৰা। নেক্সটটো আছে আপোনাৰ যদি ইণ্টাৰনেট আপোনাৰ মোবাইলত ইণ্টাৰনেট এক্টিভ হৈ আছে অন হৈ আছে তেতিয়া এইটো গ্ৰীণ কালাৰত আহিব। নেক্সটটো আছে হোম। হোমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব মেইন পেজত বা যিটো হোম পেজ আছে সেইটো গুচি যাব। এইটো পেজত গুচি আহিব। তেখেতে নিশ্চয় বুজি পাইছে। বিশেষকৈ আমাৰ ইম্পৰ্টেণ্ট হয় বস্তু এটা আমি কৰি আছোঁ, প্ৰব্লেম এটা ফেচ কৰি আছোঁ। স্ক্ৰীনশ্বট লগে লগে কেনেকৈ দিব কেমেৰাত ক্লিক কৰি যোনটো পেজ থাকে সেইটো পেজ স্ক্ৰীনশ্বট হৈ গ'ল। এতিয়া আপুনি শ্বেয়াৰ কৰি দিয়ক। নেক্সট এতিয়া আমি প্ৰেগনেণ্ট ওমেন এজনীৰ ANC ডিটেইলছ আপডেট কৰি চাম। ANC ডিটেইলছত গৈছোঁ। গৈ পেলাই এই ৰেকৰ্ডটো কি হৈ আছে 3 হৈ আছে কিন্তু তিনিটা ANC আপডেট হৈ আছে বুলি এটা দেখুৱাই আছে কিন্তু নহয়। ভিতৰত গৈ চাওঁ অনলি 2 ৰেকৰ্ডছে আপডেট হৈ আছে। 2 ANC ডিটেইলছে আপডেট হৈ আছে। তো আমি 3 নম্বৰ ৰেকৰ্ডটো আমি আপডেট কৰি দিওঁ। এইখিনি আপোনালোকে জানেই। মই জাষ্ট ফ্লেগ কৰি দিছোঁ। ইউৰিন টেষ্ট যদি কৰিছে দি দিয়ক। ব্লাড চুগাৰ এইখিনিতে চাব। সেই বেড ৰিকুৱেষ্ট যিটো প্ৰব্লেম আমি ফেচ কৰোঁ সেইটো কিহৰ কাৰণে আহে। আমি সচৰাচৰ যেতিয়া প্ৰেগনেণ্ট ওমেন ব্লাড টেষ্ট কৰা হয়, ব্লাড চুগাৰ টেষ্ট কৰা হয় তেতিয়া কি হয় পোষ্ট প্ৰেগনেঞ্চিয়েল যিটো আছে সেইটোহে কৰা হয়। ফাষ্টিঙত মেক্সিমাম নকৰে। গতিকে বাইদেউহঁতে কি কৰে আপোনাৰ ৰেকৰ্ডটো পোষ্ট প্ৰেগনেঞ্চিয়েলতহে দিয়ে। ধৰি লওক পোষ্ট প্ৰেগনেঞ্চিয়েলত 120 পালে। ইয়াৰ লগতে চাওকচোন আই বাটন এটা আছে এইখিনিতে চবৰে লগতে পাইছেনে। এই আই বাটনটোত ক্লিক কৰাৰ লগে লগে চাইছেনে কি ওলাইছে মেছেজ এটা আহিছে ইফ ব্লাড চুগাৰ ইজ ইকুৱেল অৰ মোৰ দেন 100 মিলিগ্ৰাম। তেতিয়াহ'লে কি কৰিব লাগিব হায়াৰ ফেচিলিটি ৰেফাৰ কৰিব লাগিব বা ডক্টৰক দেখুৱাব লাগিব। তেনেকৈ মেছেজবিলাক পঢ়ি চাব। মই নকওঁ ভিডিঅ'টো দীঘলীয়া হৈ যাব।
ইয়াতে চাওক মই ফাষ্টিংটো দিয়া নাই, খালি পেটেঞ্চিয়েলটো দিছোঁ। নেক্সট TT2 দিয়া আছে, IFA2 দি দিয়ক 60, ফাণ্ডেল হাইট এটা ক্লিক কৰি চাব, মেছেজবিলাক আহিব, পঢ়ি চাব। ফিটেল মুভমেণ্ট যদি আছে দিব, আইৰেক্সত নাই। ৰিভিউ টেষ্ট নেক্সট আপোনাৰ প্ৰেগনেণ্ট ডেলিভাৰ্ড ন, মই ছেভ কৰি দিওঁ। ছেভ কৰি দিয়াৰ লগে লগে চাইছেনে বেড ৰিকুৱেষ্ট আহি গৈছে। এতিয়া প্ৰব্লেমটো কিহৰ কাৰণে হৈছে মই আগতে কৈছোঁ যে ইয়াতে কোনো ফিল্ড ব্লেংক থাকিব নোৱাৰিব। চাইছেনে ইয়াতে মই ফাষ্টিং যিটো ব্লাড চুগাৰ যিটো টেষ্ট ফাষ্টিং আছে এইটো ব্লেংক আছে, সেইটো কাৰণে কি আহিছে বেড ৰিকুৱেষ্ট আহিছে। এতিয়া নেক্সট টাইম কি কৰিম, আকৌ সেই মানুহজনী গোটেই ডিটেইলছ ভৰাই দিম। গোটেইখিনি ভৰাই দিলোঁ, ভৰাই দিয়াৰ পিছত ছেভ কৰিম। চাইছেনে ইনফৰমেশ্যন হেজ বিন ছেভড, ছেভ হৈ গ'ল। এতিয়া চাওক ছেভ কৰাৰ পিছত কি হৈছে কুৱেশ্যন মাৰ্ক এটা আহি গৈছে, ডেট মিনছ ডাটাটো চিংক হোৱা নাই। কুৱেশ্যন মাৰ্ক যেতিয়া আহিব তেতিয়া গম পাব যে ডাটাটো চিংকনাইজ হোৱা নাই, সেইকাৰণে কুৱেশ্যন মাৰ্ক হৈ আছে। তেতিয়া এইটো প্ৰব্লেম কেনেকৈ নাইকিয়া কৰিব, এতিয়া আমি দুটা প্ৰব্লেম পালোঁ, বেড ৰিকুৱেষ্ট আৰু এটা কুৱেশ্যন মাৰ্ক। বেড ৰিকুৱেষ্ট আমি গম পালোঁ যে কোনো ডাটাৰ যেতিয়া আমি ডাটা এণ্ট্ৰি কৰিম তেতিয়া যাতে কোনো ফিল্ড যাতে খালী নাথাকে বা ব্লেংক নাথাকে, ব্লেংক থাকিলে সেই মেছেজটো আহিব। এতিয়া নেক্সট 2 নম্বৰটো হ'ল কুৱেশ্যন মাৰ্কটো। কুৱেশ্যন মাৰ্কটো আমি কি কৰিম, কেতিয়া কিহৰ কাৰণে আহে, যদি ডাটাটো অফ হৈ থাকে বা চিংক নহয়, ডাটা অন হৈ আছে কিন্তু চিংক নহয়। ইয়াতে চাওক মোৰ তাতে মই ডাটাটো বন্ধ কৰি থৈছিলোঁ এইটো, সেইকাৰণে কি হৈ আছে ইয়াতে কুৱেশ্যন মাৰ্ক আহি আছে। এতিয়া এইটো নাইকিয়া কৰিবলৈ আমি কি কৰিম, চিংক কৰিব লাগিব। চিংক কৰাৰ পিছত এইটো নাইকিয়া হৈ যাব। মই কি কৰিছোঁ আকৌ ডাটাটো দি দিছোঁ। এনেকুৱা যদি কুৱেশ্যন মাৰ্ক আহে আপডেটত যাব, গৈ পেলাই এটা চাওক সেই ANC ডিটেইলছৰ এগেইনষ্টত এই ৰেকৰ্ডটো চিংক হোৱা নাই। ইয়াতে চিংকত ক্লিক কৰি দিলে হৈ যাব, ইয়াতে ক্লিক কৰি দিলে নাইকিয়া হৈ যাব। এতিয়া মই ডাটাটো অন কৰি দিয়াৰ লগে লগে চিংক হৈ গ'ল, চিংক হোৱাৰ লগে লগে এতিয়া আৰু কুৱেশ্যন মাৰ্ক নাই। নেক্সট প্ৰব্লেমটো আছিলে যে এনেকৈ আহিব, ক্ৰছ মাৰ্কটো আহিব আৰু মেছেজটো আহিব এনেধৰণৰ। এইটো চলিউশ্যনটো আপুনি কেনেকৈ কৰিব, প্ৰথম আপুনি এই ৰেকৰ্ডটো ডিলিট কৰি দিব লাগিব। এই ডিলিট কৰাটো মই আগতে দেখুৱাইছিলোঁ বেলেগ এটা ভিডিঅ'ত। আপডেটত যাব, আপডেটত ক্লিক কৰাৰ লগে লগে এইটো পেজ আহিব। ইয়াতে ANCৰ এগেইনষ্টত চাওক পেণ্ডিং এটা ৰেকৰ্ড এটা পেণ্ডিং হৈ আছে, তো সেই পেণ্ডিঙত আপোনালোকে ক্লিক কৰি দিব। পেণ্ডিঙত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিছে, এইটো ৰেকৰ্ড ফেইল হৈ আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডিলিট অপশ্যন আহিছে, ডিলিটত ক্লিক কৰি দিব। মেছেজ এটা আহিব, মেছেজটো য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে ৰেকৰ্ডটো ডিলিট হৈ গ'ল। এতিয়া যিখিনি আমি প্ৰব্লেমৰ বিষয়ে ডিছকাছ কৰিলোঁ সেইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে চাগে। যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ'ত আমি PPTG টেগিঙৰ বিষয়ে আমি ডিছকাছ কৰিম। আৰু যদি কিবা নতুন প্ৰব্লেম ওলায় নিশ্চয় চাম। যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু সকলোকে আকৌ ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো নিজৰ বুলি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈকে সামৰণি মাৰিছোঁ, ধন্যবাদ।